ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? চামুচ লৈ লৈছোঁ হাতত। নিশ্চয় আপোনালোকৰ সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই। আজি মই বনাম বগৰী আচাৰ আৰু মইনো বগৰী আচাৰ কেনেকৈ বনাওঁ আপোনালোকে চাওকচোন। আৰু অতি সহজে আৰু বেছি মই মছলা দি পিনে নবনাওঁ, চিম্পলকৈ বনাম আৰু আপোনালোকেও চাই থাকক মইনো কেনেকৈ বনাওঁ বগৰী আচাৰ। বগৰী টেঙা নহয়, বগৰীখিনি মিঠা দেই। আৰু এটা লৈ লৈছোঁ। এতিয়া মই ইয়াত মছলাখিনি দি দিম। মই ফাৰ্ষ্টত দিছোঁ সোৱাদ অনুসৰি নিমখ, মই ডেৰ চামুচ দিম। তাৰপিছত দিম হালধি আধা চামুচ আৰু জলকীয়া ৰেড চিলি পাউডাৰ দিম মই 1 চামুচ। তাৰপিছত দিম মই এতিয়া জিৰা গুড়ি আৰু সৰিয়হ গুটিখিনি মই লগতে ভাজি মিক্স কৰি পিচি লৈছিলোঁ, সেইখিনি দিম 2 চামুচ। ইমানেই দিম। এতিয়া এইখিনি ভালকৈ মিক্স 2 চামুচ দিম জলকীয়া গুড়ি, শুকান জলকীয়া গুড়ি। এয়া 2 চামুচ দিছোঁ জলকীয়া গুড়ি। এতিয়া দিম ইয়াত অকণমান তেল কৰি ল'ম। তেল কম হ'ল, তেল আৰু অকণমান। তেলখিনি মই গৰম কৰি লৈছিলোঁ, গৰম কৰি ঠাণ্ডা হ'বলৈ দিছিলোঁ। এইখিনি মিক্স কৰি ল'লোঁ। মই নিমখ আৰু অকণমান দিওঁ নেকি, কম হ'ব নিচিনা লাগিলে। মিক্স কৰি লওঁ। দিওঁ অকণমান, আধা চামুচ দিছোঁ ধনিয়া গুড়ি। এতিয়া ইয়াত বগৰীখিনি দি দিওঁ। ভালকৈ মিক্স কৰি ল'লোঁ। জ্বলা যে মই হাতে কৰা নাই। এয়া মোৰ বগৰী আচাৰ। আপুনি এনেকৈ মিক্স কৰি 2-3 দিনৰ কাৰণে বৈয়ামত নভৰোৱাকৈ থৈ দিব পাৰে। মই কিন্তু বৈয়ামত ভৰাই দিম। এনেকৈ মিক্স কৰি ৰ'দত 2 দিনমান ৰ'দত দি দিব পাৰি। এয়া মোৰ বগৰী আচাৰ। কিন্তু খাবলৈ নাই হোৱা, মছলাখিনি ভিতৰত নাই সোমোৱা। কৰি 2 ঘণ্টাৰ কাৰণে এনেকৈ মেৰিনেট কৰি থৈ দিম মিক্স কৰি। তাৰপিছত এতিয়া এইখিনি 2 ঘণ্টাৰ পিছত আকৌ মিক্স কৰি 2 ঘণ্টাৰ ঢাকনি এটা ঢাকি এতিয়া মই ইয়াক 2 ঘণ্টাৰ কাৰণে থৈ দিওঁ। এতিয়া এনেকৈ 2 ঘণ্টাৰ কাৰণে থৈ দিম। 2 ঘণ্টাৰ পিছত মই বৈয়ামত ভৰাই দিম। হৈ গ'ল আৰু এইখিনি এতিয়া বৈয়ামত ভৰাই লওঁ। দি দিলোঁ মই। এইখিনি মোৰ আচাৰ ৰেডি হৈ গ'ল জল্দি। আৰু এইখিনি যেতিয়া কোমল হ'ব তেতিয়া খাব, খাই চাব, বহুত টেষ্টি হ'ব। এইখিনি মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল। মই তেল বেছিকৈ দিয়া নাই, তেল পিছত দিম। 2 দিনমান পিছত তেলখিনি ভৰ্তিকৈ দি দিম। এতিয়া মই তেল নাই দিয়া। আৰু আপোনালোকেও সেনেকৈ কৰিব, তেল ফাৰ্ষ্টতে তেল নিদিব। এয়া মোৰ বগৰী আচাৰ ৰেডি। এটা বৈয়ামত ভৰ্তি হৈ গ'ল আৰু 2টা বৈয়ামত লগালোঁ আচাৰখিনি। এইখিনি মোৰ বগৰী আচাৰ ৰেডি। মাজে মাজে ৰ'দত দি থাকিব লাগিব। এইখিনি বগৰী আচাৰ।